এয়া ভিডিঅ' কৰিছোঁ ই ওপৰত উঠিছে একো নাই দেখা দেই অঁ নাই মাই গড চকিয়াল চকিয়াল নহয় চকিয়াল প্ৰাথমিক বিদ্যালয় ৰাইজৰ উৎসৱ এইটো আৰু মই আহিছোঁ মেইন মালিক কি হ'ল মানুহবোৰ তই ক'লৈ গ'লি আৰু সুধি চাগে নিকলগৈ মেগিয়া দেখিলে ইছ ৰাম বেয়া আছে গোটেই চৰি দেই মেইন নহয় এনেই ধেমালি কৈছোঁ আই এম জকিং তো আহি আছোঁ অ' আহি গ'লোঁ বাইদেউ হা ভিডিঅ' কৰি আছোঁ আমাৰ এখন ক'বলৈ গ'লে শৈশৱৰ স্কুল বুলি প্ৰাথমিক বিদ্যালয় শৈশৱৰ আৰু তাবিয়া ধুনীয়া লাগিছে আই লাইক ইউ লৈ যাওঁ নি কি হ'ব এখন হে কি হ'ব পূজা বিয়া আচ্ছা বাৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আমি ইয়াত খানা খাই বিহু পতাকা উৰুৱাইছিলোঁ কি বিহু সেই ফ্লেগ ক'বলৈ গ'লে এইখন তাৰ আগৰ বছৰ এইখন এই বছৰ এইখন একদম যোৱা বছৰ এইখন এই বছৰ এতিয়া কৈছে এইখন পুৰণা হৈ গ'ল এইখন নতুন হৈ আছে বিহু উৰুৱাইছিলোঁ যোৱা বছৰ এই বছৰ বেছি হোৱা নাই কি আজি ইয়াত ছেকেণ্ড দিন ক'ত কাম কৰিছোঁ গম পায় নে ইয়াত বাঁহ ধৰা মানে বাঁহকো ঘৰ লাগে ন সেইটো কাৰণে বাঁহৰ ঘৰ বনাই আছে মই বিয়া পাতি হৈ দেখোন চুকত যে সোমোৱা থাকিম তাকো লাম এইডোখৰতে আলহী বহাই পিনি ধৰক খাবলৈ দিম তাত খাই পিঠাম তো এয়া তই বহি আছ যে তই চাপ দিখ ৰা আকৌ তুমকো কামতো পইচা নাপাওঁ আকৌ বহি থাকোঁতে পইচা নাপা বনা খোল আকৌ কি কৈ আছ বাৰু এনেই একদম বহি গ'ল পূৰা গোটেই বস্তুতে বহি গ'ল তই চাই কি কৰিছ এনেও কাম খুলিবহে লাগে এতিয়া তই বহি গ'ল গোটেইফালে ডাউন হৈ গ'ল এনেকৈ উঠাব লাগিব ন পকা খুটা লাগিছিলে গম পাওঁ নে পকা খুটা আনিব নি হে এই পকা খুটা আছিলে নহয় ক'ৰবাত নহয় হে অঁ দেখিও যে ঘৰ ভাঙিং এণ্ড বাঁহ থৈং বাঁহৰ খাস্তা হ'ল দুডালমান চাগে খৰিয়ে হ'ব ওলালে কোনা থাকিল এইকেইটা ধুমুহা শেষ দিলে গোটেইখন যাব যাওঁ এইখিনি অঁ চাওঁ কলিজাটো অঁ চাওঁ দেখাটো আকৌ চাব আকৌ মাইকীজনীয়ে চাব আকৌ ধুনীয়াকৈ চাব আকৌ ধুনীয়াকৈ মোৰ মানুহটো যাওঁ কলে চবকে দেখাব মোৰ মানুহটো চাওঁ উঠিব উঠিলে হ'ব ন তুমি মানুহ কিমান ভাল হ'ব উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ হা জানো এইটো আমাৰ কাকু এইটো গৰু এইটো বলু আজিকালি ডিছলাইক নোলায় লোকে দিলোঁ এইটো ভাল কৰিলে এটলিষ্ট মনটো সুখী হ'ব পাওঁ না ডিছলাইকটো নোলায় মই গোবৰকে কৈছোঁ বুলি নহয় এইটোহে ফাইনেলি ভাঙি কচি হ'লগৈ এইটো কি বহিলোঁ অ' মাই গড চব ভাঙি কুচি শেষ কৰিলি নে ধ্বংস তই জীৱনৰ উন্নতি নাই সেইটো কাৰণে একোটা দৰামতা নাই ব'ল না কি কাহানিকৈ কামবোৰ কেলৈ কৈ আছ তই বাৰু কি কৈ আছ কবিচোন তই কি কৰি দিছোঁ কি কচোন তই ফুলৰ টাব মাথাটো আমি এতিয়া পাইপ খুৱাই আছোঁ ড্ৰিলিং কৰি আছোঁ হয়তো কৈ মাকা লাইট লগাই লৈ কাম কৰিছোঁ হয়তো কাম কৰি আছোঁ ফুটা উলিয়াই আছোঁ এইকেইটা সেইটো কথা এইটো
বিদ্যালয় কি শৌচাগাৰ যদি ব্যৱহাৰ কৰা হয় কি যদি কৰা ব্যৱহাৰ ৰাখিব লাগিব এইটো সদায় কৰি পৰিষ্কাৰ ইয়াছ সেইটো হয় অঁ পানী সেই পানী ব্যৱস্থা আমি কৰি আছোঁ বাট মানে কাইলৈ কিবা ৰাইজৰ পাহৰিলোঁ মই ৰাইজৰ কি আছিলে ৰাইজৰ সভা কালি ৰাইজৰ সভা আছে এয়া পেণ্ডেল দিছে এইখিনি এইবোৰ পেণ্ডেল এইটো ৰাইজৰ উৎসৱ চৰি ৰাইজৰ উৎসৱ এইখিনি পেণ্ডেল দিছে সেইটো ডাইচ আনি থোৱা আছে ক'ৰবাত কোনহঁত দিবি ডাইচ সেইডোখৰত নি অঁ সেইডোখৰত ডাইচ হ'ব সেইডোখৰত অঁ দেখিলোঁ য়েছ সেইডোখৰত ডাইচ হ'ব নাই ডাইচ হ'ব এইবোৰ পেণ্ডেল এই সৰু জেগা ঠেক ঠুক জেগা ন চব ঠেক ঠুক জেগা কাৰণে অকণমানতে কাম কৰিবলগীয়া আছে এইখিনি এতিয়া আমি এইখিনি অলৰেডি এতিয়া খুৱাই আছোঁ আমি দুইটা এইটো আৰু মই খুৱাই আছোঁ অকলে নহয় দুটা ভকতহঁতে আদৰণি লগাই আছে এয়া এইটো মই দিছোঁ ভাত খাই খানা খাই কৰি আহিলোঁ সুধিছে কেলৈ উঠিব বাৰু মই এনেকুৱা কৰিম ন সেয়া যদি ভালো মেজাৰমেণ্ট আছে জানে আদৰণি মেডিজ হেণ্ডমেড এইখন বেম্বো গেট ডিজে হেলাই নেকি অঁ নহয় এইটো হেৰি হয় এই মকৰাজাল ঠিক হৈ যাব আমি এইফালে কৰি আছিলোঁ কাম পেৰিয়াতটো হৈ গ'ল আন্ধাৰ একোডাল নেদেখি আমাৰতো হে নাই আমাৰ এইফালে পাইপৰ কাম কৰি হৈ গ'ল এইফালে পাইপৰ কাম ফিনিছ কৰি ল'ব এই ৰাতি নেদেখি এতিয়া পাইপৰ কাম দিনত দেখা দিম ভালকৈ ধুনীয়া জিকজিকীয়াকৈ জিলি যাব হে এতিয়া আমি ৰাতি কেইটা বাজিলে 10:54 হ'ল 10:54 PPA হ'ল এতিয়া ফেনখন লগাব লাগিব স্কুলত ফেনখন লগাব লাগিব তাৰপিছত আৰু এইখন লগাব লাগিব এইখন এইফালে লগাব লাগিব এইফালে সেইটো ঘড়ীটো ওচৰত লগাব লাগিব এতিয়া এই ফেনখনতে এইখন লগাব লাগিব এইখন ফেন আনিছে হা এইটো লগাব লাগিব তো চলো কাম পাই লাগ যাওঁ খাচাককৈ লগাই লওঁ চুটকৈ এই এতিয়া হুকডাল খুৱাই আছে ফেন ফিটিং হৈ গ'ল ধুনীয়া ফেনটো হুকডাল খুৱাই আছে কৈছোঁ ই ফেনডাল হুকডাল খুৱাই আছে এতিয়া গজা মাৰি আছে বেকা কৰিছে নেকি অলপ মাৰি লোৱা বহুত ওপৰতে আছে 2 ইঞ্চি হয় মই নাই ধুনীয়া লাগিছে এইখন আমি ফেন খুৱাই দিলোঁ হৈ গ'ল এইখন খুৱাই দিলোঁ এইখন হা এইখন আমি লগাই দিলোঁ খালি এইখনত ঢিলা হ'ল এই বস্তুটো শ্লিপ মাৰিলে ঢিলা হ'ল নাই তাত হা এই বস্তু ঢিলা হ'ল ইমান এই নটকেইটা টাইট নহয় অঁ এইটো টাইট নহয় এইটো ভাল হ'লেও এই নটকেইটা কাম নিদিলে সেইটো কাৰণে হ'ব কোন দিলে লিখিছে আপোনালোকে কোন উজ্জাপ আপুনি আকৌ নেৰো আমাৰ ভকত মেকানিক দেই ধুনীয়া লাগিছে উজ্জ্বল ভৱিষ্যতৰ পৰা কামনা কৰিলোঁ কহং এই প্ৰাকৃতিক দৃশ্যটো ভাল লাগিছে খালি আকৌ মাজত এখন ডিভাইডাৰ আহি গ'ল নহয় এখন আমাৰ ৰামধনীখন ভাল লাগিছে অ' মাই গড কিছু ভাল লাগিছে হা কি কিছু ভাল লাগিছে সারি জাতি সারি আসামি নহয়াতি হেল্ল' আপুনি শোভাযাত্ৰা ওলাইছে ইয়াত ক'ৰবাত যাব ওলাইছে ক'ল নিবি এইখিনি এতিয়া বাইছা কি আছে হে বিয়া আছে মোৰ তাত সেই কি বুলি কয় স্কুলত কি বুলি কয় তাত আজি হেৰি আছে ৰাইজৰ উৎসৱ আছে তো ইয়াত এইখিনি বস্তু নিবলৈ যায় অঁ নাহে নি কোনো কালি কেটেং পাতি গ'লি বোলে
West Coast high, and we feeling that, feeling it, feel that vibe. We on that. We on that. Came here to party, I'm not gonna lie. So call up somebody, cause I ain't got the time. আমাৰ হৈজন ভকতে হাৰিছে নাই ৰ এজন ভকতে হাৰিছে যে নাই এই ভকতে হাৰিছে এই 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 ৰেষ্টুৰেণ্ট ভাজি খাইছোঁ এয়া আমাৰ সহপাঠী ৰেষ্টুৰেণ্ট মানে ঘৰৰ নিচিনা ৰেষ্টুৰেণ্ট এই বহুত খটীয়া মানুহ বহুত খটীয়া মানুহ ৰান্ধনি আমাৰ অঁ এইটো মই খাব লাগিব এতিয়া হাত খুন্দি ল'ম না না